সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথতো অব্যাহত আছে বন্য হস্তীৰ সন্ত্ৰাস। দীৰ্ঘদিন ধৰি বনৰীয়া হাতীৰ এটা জাকে বিশ্বনাথৰ বিভিন্ন অঞ্চলত ব্যাপক তাণ্ডৱ চলায়। প্ৰায় ২০-২৫টা বনৰীয়া হাতীৰ এটা জাকে দীৰ্ঘদিনে বিভিন্ন স্থানত ধ্বংসলীলা চলাই অহাৰ দৰে যোৱা নিশা মোনাবাৰী চাহ বাগিচাৰ হাটখোলা লাইন প্ৰাথমিক বিদ্যালয়ত হাতীৰ জাকটোৱে চলালে উপদ্ৰৱ। বিদ্যালয়খনত যোৱা নিশা হাতীৰ জাকটোৱে চলোৱা ধ্বংসলীলাৰ বাবে শংকিত হৈ পৰিচালনা সমিতিয়ে বন্ধ ৰাখিবলগীয়া হৈছে বিদ্যালয়খন। বন্য হস্তীৰ তাণ্ডৱৰ বাবে শিক্ষা লাভৰ পৰা বঞ্চিত হৈ চৰম অনিশ্চয়তাত ভুগিছে বিদ্যালয়খনৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে। বন বিভাগক বাৰে বাৰে খবৰ দিয়াৰ পাছতো বন বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে স্থানীয় দল সংগঠনে। দিনৰ ভাগত নিৰাপদ দূৰত্বত অৱস্থান কৰি প্ৰতি নিশাই অঞ্চলজুৰি ভয়াৱহ তাণ্ডৱ সৃষ্টি কৰা এই বন্য হস্তীৰ জাকটোৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হ'বনে বিশ্বনাথৰ ৰাইজ? বিদ্যালয়খনৰ পকী ৰান্ধনী ঘৰৰ বেৰ দুৱাৰ খিৰিকী ভাঙি মধ্যাহ্ন ভোজলৰ চাউল খাই তহিলং কৰাৰ লগতে কাষৰে শ্ৰুধন তাঁতী অনিতা কমৰাকে আদি কৰি কেইবাটাও পৰিয়ালৰ বাসগৃহৰ বিস্তৰ ক্ষতিসাধন কৰে। সাধাৰণতে মানে প্ৰায় কেতিয়াবা ঘৰ ভাঙে, প্ৰায় মানুহৰে ঘৰ ভাঙে আৰু মানে প্ৰটেকশ্যনৰ কাৰণে যিসকল আহে তেওঁলোকৰো অকণমান গাফিলতি যেন লাগে। তাৰোপৰি মানে আমাৰ বিদ্যালয় আজি যোৱা নিশা এজাক বনৰীয়া হাতী আহি মোনাবাৰী হাটখোলা LP স্কুলত ৰান্ধনী ঘৰ দৰ্জা খিৰিকী ভাঙি ভিডিঅ' কৰা নাই এনে হেৰি ফটো আছে। मैं बैटिंग लिखा हूं डाला জিঞ্জিয়াৰ পৰা ভূপেন বৰাৰ প্ৰতিবেদন, এনি লাইভ টুডে।